আহকচোন চাওঁ পৰুৱা আৰু ফৰিঙৰ এক নৈতিক শিক্ষাৰ কাহিনী। গৰমৰ দিনৰ এক আবেলি বেলা এটা ফৰিঙে ডাঙৰ শিল এটাৰ ওপৰত বহি খুব ফূৰ্তিত গান গাই আছিল। জীৱন মজা, কাম কাজ নাই, গান গাওঁ, নাচোঁ আৰু সুখে থাকোঁ ভাই। ঠিক সেই সময়তে এটা পৰুৱা খাদ্যবস্তু বিচাৰি মাটিত পৰি থকা দানা এটাৰ পৰা দানা এটা কঢ়িয়াই নিজৰ ঘৰলৈ লৈ গৈ আছিল। সি শীতকালৰ বাবে খাদ্য জমা কৰি আছিল। এনেতে ফৰিঙে মাত দি ক'লে, অ' পৰুৱা, এতিয়া গৰম, বহি গান গাওঁ আহা, তুমি কিয় এই কষ্ট কাম কৰি আছা? পৰুৱাই মিঠা হাঁহিৰে ক'লে, মই এতিয়া কাম কৰিছোঁ যাতে জাৰকালি সমস্যাত নপৰোঁ, তুমিও ভাবা উচিত। কিন্তু ফৰিং নিজৰ গানত ব্যস্ত হৈ থাকিল। সময় পাৰ হ'ল, শীত আহিল, খেতি বাতি সকলোতে বৰফ, খোৱাৰ বস্তু নাই। ফৰিং বেচেৰা কঁপি কঁপি পৰুৱা ঘৰ পালেগৈ। পৰুৱাৰ দৰজাত খটখটালে আৰু পৰুৱাই দৰজাখন খুলি ফৰিঙক এনে অৱস্থাত দেখি হতবাক হ'ল। পৰুৱাই তৎক্ষণাত ফৰিঙক ভিতৰলৈ আনিলে আৰু খাবলৈ দিলে আৰু জুই একুৰা জ্বলাই ফৰিঙক ক'লে, যদি তুমি সময়ত নিজৰ কাম কৰিলা হয় তেন্তে আজি এই দশা তোমাৰ নহ'লহেঁতেন। ফৰিঙে লাজতে মূৰ তললৈ নমাই দিয়ে আৰু ক'লে, আগলৈ তেওঁ কোনো কাম পেলাই নথয় আৰু সময়ৰ কাম সদায় সময়মতেই কৰিব, আৰু পৰুৱাক ধন্যবাদ দিলে। এই সুন্দৰ সাধুকথাটোৰ জৰিয়তে আমি এটাই কথা বুজিলোঁ যে জীৱনত আনন্দৰ লগতে দায়িত্ববোধো আৱশ্যক। আগতীয়াকৈ কাম কৰিলে ভৱিষ্যত সুৰক্ষিত হয়। সময়ৰ কাম সদায় সময়মতে কৰিব লাগে, অন্যথা ভৱিষ্যতে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে ভাইভাৰ ষ্টুডিঅ'ছ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব যাতে আমাৰ এনেধৰণৰ সকলো ভিডিঅ' আপোনালোকে